আজি পুৱাই ওলাই গৈছিলোঁ মই আৰু পাচুৰ্য দাদা তিনিচুকীয়ালৈ বুলি এটা পেণ্টিছ প্ৰগ্ৰামলৈ বুলি। যিহেতু আমি ITI ষ্টুডেণ্ট হয় সেইকাৰণে ৰাতিপুৱাই ওলাই গৈছিলোঁ। যিহেতু আমি এবছৰীয়া ITI এটা ডিপ্ল'মা কৰি থৈছিলোঁ মেকানিক ডিজেলত। গড়মুকুট নেওচি টাউনৰ মাজেদি পাৰ হৈ গ'ল আজি আমাৰ এই দিনটো। পাই গ'লোঁ আৰু আহে সেই বৰগুৰি মেইন ITIত এনেকৈ বহি থকা লগৰবোৰৰ লগত কথা পাতি বিৰাতে ভাল লাগিল আজিৰ দিনটো। নিজৰ ভৱিষ্যত গঢ়িবৰ কাৰণে লগৰবিলাকে নিজক কেনেকৈ দিনক দিনে পৰিশ্ৰম কৰি আছে, কত কিমান ইণ্টাৰভিউ দি আছে, অফিচত কাগজৰ নথিপত্ৰ দি ভাগৰি গৈছে, হ'লেও জীৱন যুদ্ধত ভাগৰি পৰা নাই। জীৱন মানেই কৰ্ম নহয় জানো, জীৱন মানেই সংগ্ৰাম। কিছু সময়ৰ পিছতে আহি পালে অইল, ৰেলৱে বিভাগ আৰু হিন্দুস্তান লিভাৰৰ আয়োজকসকল। ঠিক আছে, আমাৰ আজি মিটিংখনত বহুত কথাই শিকিলোঁ। এপেণ্ডিক্স কেনেকৈ এপ্লাই কৰিবা, কাম কেনেকৈ কৰিবা, কেনেকৈ প্ৰচেছ হয়, বহুত কথাই শিকিলোঁ ছাৰহঁতৰ পৰা। আৰু এনেকৈ ভংগ হ'ল আজি আমাৰ এই মিটিংখন। বৰগুৰি ডিপুত তেল ভৰাই ল'ম এতিয়া। চাকৰি পাই আহিলোঁ হেৰিয়ত তিনিচুকীয়া ITIত। দুইটা পাগলি ন? লগৰটো হেৰি খতম হৈ গ'ল। বহুত দিনৰ পাছত বন্ধুবৰ্গক যদি লগ পাই এনেকৈ ধেমালি নকৰোঁ যেন মনটো পূৰা নহয় কিবা এটা। আৰু ধেমালি চলিলেৰে জীৱনটো এনেকৈ পাৰ কৰোঁ সদায়। আমি একেই লগৰ হয়, একেই সদায় এনেকৈ থাকোঁ। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আকৌ অন্য এক ভিডিঅ'ত লগ পোৱাৰ আশাৰে সকলোকে বিদায় দিলোঁ।